বন্ধুসকল বা ভিএলি বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। পৰিবহণ সেৱা আমাৰ CSC ভিএলিসকলে কেনেকৈ পৰিবহণ সেৱাসমূহৰ কামখিনি কৰিব পাৰিব। তো এতিয়া আমি ভিডিঅ'টোত চাম বাহন সেৱাসমূহ, সাৰথি সেৱাসমূহ। তো ইয়াত লগ ইন কৰাৰ পিছত গোটেইখিনি দেখাই পাব। তো কেনেকৈ লগতে আপোনাৰ পথকৰ যান বাহন কৰ এইখিনিও কেনেকৈ প্ৰচেছখিনি CSC ভিএলিসকলে লগ ইন কৰি কেনেকৈ কৰিব, এতিয়া আমি ভিডিঅ'টোত চাওঁ। তো কেনেকৈ কৰিব লগ ইন CSC লগ ইন CSC transport.in লগ ইন কৰিব। ইয়াতে লগ ইন উইথ ডিজিটেল সেৱা কানেক্ট এইটো ক্লিক কৰিব। CSC transport.in ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংকটো শ্বেয়াৰ কৰি দিম বাৰু, তাতে আপোনালোকে লিংকটোত ক্লিক কৰি পেলাইও লগ ইন কৰিব পাৰিব। নেক্সট এনেকৈ ডেছবৰ্ডটো আহি যাব। ইয়াতে ইপিনে ইউজাৰ আই ডি পাছৱাৰ্ডটো নহয় বাৰু, ইপিনে লগ ইন উইথ ডিজিটেল সেৱা কানেক্ট আপুনি ইয়াতে ক্লিক কৰিব। নেক্সট আপোনাৰ ইয়াতে আমাৰ অপশ্যনটো আহিল CSC ID আৰু পাছৱাৰ্ড। তো ইয়াতে তাৰপিছত দিলে আপুনি কেপচা কোডটো দিলে চাইন ইন। তো চাইন ইন কৰাৰ পিছত আপোনাৰ ডেছবৰ্ডটো আহি যাব। তো এনেকৈ কেতিয়াবা আহি যাব পাৰে। অথৰাইজেশ্যন য়েছ কৰি দিব। এইটো অথৰাইজেশ্যন হোৱা নাথাকিলে অথৰাইজেশ্যনটো বিচাৰিব পাৰে। তো ইয়াতে আহি গ'ল অট'মেটিকেলি। তো এডমিন বুলি আহিছে, এইপিনে লগ আউট অপশ্যনটো আছে, আপুনি এইপিনে লগ আউটটো কৰিব পাৰিব। তো এইখিনি আহি গ'ল বাহন ছাৰ্ভিচেছ। তো এইটো ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড ছাৰ্ভিচেছ যিবিলাক আছে সুন্দৰ, এইখিনি গোটেইখিনি কৰিব পাৰিব। নিউ ভেহিকেল, ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন, পাৰ্মিট ৰিলেটেড, এইটো পাৰ্মিট ৰিলেটেড এইটো আছে। এইখিনি হ'ল বাহন ছাৰ্ভিচ। তো নেক্সট আহিল সাৰথি ছাৰ্ভিচ। সাৰথি ছাৰ্ভিচত ক্লিক কৰিব। এপ্লাই ফৰ লাইচেন্স, এপ্লাই ফৰ কণ্ডাক্টৰ DL, লাৰ্ণিং DL ছাৰ্ভিচেছ এইখিনি আছে। এইখিনি ফিজ পে'মেণ্ট সুন্দৰকৈ এইখিনি সকলোৱে কৰিব। আপডেট মোবাইল নাম্বাৰ। তো ভিডিঅ'টো ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আপোনাৰ এপ্লাই ফৰ লাৰ্ণিং লাইচেন্সত মই এটা ক্লিক কৰি চালোঁ, ইয়াতে এটা অপশ্যন আছে। তো আপোনাৰ এইপিনে হ'লে প্ৰথমতে আপোনালোকে ষ্টেটটো চেঞ্জ কৰি ল'ব। এইটো ডেইলি দেখুৱাই থাকে। তো ইয়াতে আমাৰ যি ষ্টেট হয় আসাম, তো আসাম কৰি দিয়াৰ পিছতহে আসামৰ আমাৰ কামখিনি আহিব। ঠিক আছে। তো ষ্টেটটো চেঞ্জ কৰি ল'ব, এইটো চেঞ্জ ষ্টেট। তো ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ।